28 ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। ভাৰতত প্ৰতি বছৰে 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। 1928 চনত এই দিনটোতে ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণে ৰমন পৰিঘটনা আৱিষ্কাৰ কৰিছিল, যাৰ বাবে তেওঁ 1930 চনত পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ৰমন পৰিঘটনা হ'ল 1928 চনৰ 28 ফেব্ৰুৱাৰীত ভাৰতীয় পদাৰ্থ বিজ্ঞানী CV ৰমনৰ দ্বাৰা আৱিষ্কৃত পোহৰ বিচ্ছুৰণৰ এক বিশেষ ৰমন পৰিঘটনাৰ মূল কথা হ'ল যে যেতিয়া পোহৰ ৰশ্মি কোনো স্বচ্ছ পদাৰ্থৰ মাজেৰে পাৰ হৈ যায়, তেতিয়া বিক্ষিপ্ত পোহৰৰ কিছু অংশ আপত্য পোহৰৰ পৰা ভিন্ন কম্পনাংকৰ হয়। ঘটনাটোৱে সাগৰৰ পানী কিয় নীলা, আকাশ কিয় নীলা আদি প্ৰাকৃতিক পৰিঘটনাৰ শুদ্ধ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াইছিল। CV ৰমনৰ যি বিখ্যাত আৱিষ্কাৰ, সেই আৱিষ্কাৰৰ প্ৰতি সন্মান জনাই এই দিৱস উদযাপন কৰা হয় প্ৰতি বছৰে। আৰু প্ৰতি বছৰে এক বিশেষত্ব বা বিষয়বস্তু বা থিম লৈ এই দিৱস উদযাপন কৰা হয়। 2026 চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল বিষয়বস্তু হৈছে ছাষ্টেইনেবল ডেভেলপমেণ্ট এণ্ড ৰ'ল অফ ছায়েন্স, সুস্থিৰ উন্নয়ন আৰু বিজ্ঞানৰ ইয়াৰ ভূমিকা। গতিকে এই বছৰত এই বিষয়টোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, আন শৈক্ষিক, বৈজ্ঞানিক, কাৰিকৰী, চিকিৎসা বা গৱেষণা প্ৰতিষ্ঠানসমূহতো এই দিৱস পালন কৰি বিজ্ঞান দিৱসৰ তাৎপৰ্য আৰু গুৰুত্বৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰা হয়।